নমস্কাৰ মোৰ ইউটিউব চেনেলৰ দ্বিতীয় ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু মই ল'ৰা ছোৱালীৰ লগত কি কৰোঁ সেইটো আপোনালোকে আঙুলিয়াই দিব। এইটো কণী ল'ৰা ছোৱালীক দেখুৱাবৰ কাৰণে। এইটো ৰঙালাও, তেওঁলোকে এইটো চুই চালে, ল'ৰা ছোৱালী চুই চালে বহুত ভাল লাগে, সিহঁতৰ খেলিবলৈ মন যায়। এইটো কল, এইটো গাজৰ। এনেকুৱা মাটিৰে তেওঁলোকক দেখুৱালে তাৰমানে তেওঁলোকে কোনটো কি বস্তু চিনি পায় আৰু হাতেৰে ধৰি চালে তেওঁলোকৰ মানে অৰিজিনেল বস্তুটো কেনেকুৱা চিনি পায় ভালকৈ আৰু জানিব তেওঁলোকৰ ইচ্ছুক আৰু মন যায় তেওঁলোকৰ। এইটো গাজৰ, ৰঙৰ ধাৰণা বা গাজৰটো কেনেকুৱা আকাৰ আকৃতি সেইটোৰ বিষয়ে তেওঁলোকে গম পায়। আৰু এইটো ডালিম, ডালিমটো সঁচাকৈ ভাল লাগিছে দেই, খাব মন গৈছে। বলটো কেনেকুৱা লগাই ল'ৰাটোক শিকাই দি আছে। কেনেকৈ কিছুমান বস্তু লগাই থোৱা আছে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পাহাৰী অংগনবাদী কেন্দ্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ যোগাযোগ নম্বৰ হৈছে এয়া। মহিলা সহায়ৰ বাবে 181 নম্বৰত কল কৰিলে মহিলাসকলৰ কিছুমান অসুবিধা আমি অৱগত কৰাব পাৰোঁ। আৰু শিশুৰ কাৰণে 1098, দুৰ্যোগৰ সহায়ৰ বাবে 1070, পুলিচ বা থানাত যদি কাৰোবাৰ অসুবিধা হয় বা কোনো হাই কাজিয়া হয় তেতিয়াহ'লে আমি 100 নম্বৰত কল কৰিব লাগে, সহায় কৰিব তেওঁলোকে আহি। 2 নম্বৰ বাবে যোগাযোগ নম্বৰটো হৈছে 101, চিকিৎসা পৰামৰ্শৰ বাবে 108, বাল্য বিবাহৰ বাবে 181। বাল্য বিবাহ ক'ৰবাত হৈছে নেকি আমি এই নম্বৰত কল কৰি আমি জনাব পাৰোঁ। ঘৰুৱা গেছ দুৰ্ঘটনাৰ বাবে 1912, ঘৰুৱা গেছ বিদ্যুতৰ বাবে 1912। শিশুৰ কাৰণে কিছুমান সুবিধা, এইটো চালে ধৰক ল'ৰা ছোৱালী কিছুমান ছবি চালে তেওঁলোকৰ বহুত আইডিয়া পায় বা কিছুমান অভ্যাস গঠন হয়। তাৰ কাৰণে মই এইবিলাক মানে লৰাই থৈছোঁ যে সিহঁতে চাই পেলাই আনন্দ পায়। ইয়াত শিশুটোৱে শুই উঠিছে, ইয়াত দাঁত ব্ৰাছ কৰি আছে, ইয়াত নিয়মমতে গা ধুইছে চাবোনেৰে, আৰু ইয়াত সময়মতে লিখা পঢ়া কৰিছে, ইয়াত সময়মতে খাদ্য খোৱাৰ অভ্যাস গঠন হৈছে আৰু সময়মতে স্কুলত যোৱাৰ অভ্যাস গঠন কৰাৰ বাবে ইয়াত ছবিটো দেখুওৱা হৈছে। কি খেলিম? এটা খেল খেলিম হা, আমি এটা খেল খেলিম। এইটো কি? আৰু এইটো কি? চবে চিনি পায় ন? ভেকুলী, ভেকুলী, বেং, ভেকুলী। এইটো কি? আৰু এইটো বেং। ধৰিব আহিলে, আমি মাছ ধৰিম হা, আৰু মাছটো ধৰিলে আমি খাব পাৰিম ন, কিন্তু বেং ধৰিলেতো আমি খাব নোৱাৰিম ন। পাৰি জানো বেং খাব পাৰিম? নোৱাৰোঁ। আমি মাছটো ধৰিম আৰু ঘৰত নি পেলাই খাম ন। হা, এইফালে দেখো হা, মাছ মাছ বাৰে মাছ ধৰিছে দেই, মাছ 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 বেং বেং মাছ 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 মাছ, এই বাৰে মাছ ধৰি আছে। এতিয়া তুমি ধৰিবা হা, মাছ 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 মাছ, তুমি ধৰিবা মাছ 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 বেং বেং ধৰিলা, মাছ ধৰিলে দে, মাছ ধৰিলে, মাছ 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 ধৰিলে। এতিয়া ৰাখিলে ধৰিবা হা, মাছ 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 ধৰা ধৰা মাছ 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 ধৰিলে বেং ধৰিলে। তুমি ধৰিবা, ধৰা মাছ
তোমালোকে আঙুলিৰ নাম চিনি পোৱা নে? আঙুলিৰ নাম চিনি পোৱা? কেইটা আছে আঙুলি? পাঁচটা আছে আঙুলি না। এইটো কি আঙুলি? বুঢ়া আঙুলি। এইটো তৰ্জনী আঙুলি। এইটো মধ্যমা আঙুলি। এইটো অনামিকা আঙুলি। এইটো নহয় কনিষ্ঠ আঙুলি। হা এইটো কনিষ্ঠ আঙুলি। কি আঙুলি? কনিষ্ঠ আঙুলি। এতিয়া চাবা হা। বুঢ়া আঙুলি বুঢ়া আঙুলি বৰ বুদ্ধিয় মুঠি টানকৈ ধৰে তৰ্জনী আঙুলিৰ তৰ্জন গৰ্জন কোনেনো সহিব পাৰে কোৱা মধ্যমা আঙুলি মাজত থাকি দন্ত মঞ্জন কৰে দন্ত মঞ্জন কৰে মধ্যমা আঙুলি দন্ত মঞ্জন কৰে অনামিকা আঙুলি দেখুৱাই দিয়া অনামিকা আঙুলি আঙুঠি পিন্ধি কইনা ফুট দিয়ে এইটো কনিষ্ঠ আঙুলি ন কনিষ্ঠ আঙুলি নিচেই সৰু কাণ খজুৱাই মৰে কনিষ্ঠ আঙুলি নিচেই সৰু ন কনিষ্ঠ আঙুলি নিচেই সৰু কাণ খজুৱাই মৰে ভাল লাগিছেনে?